যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেন্টেজত জিয়াই আছে এইবিলাক পুৰণা পলিচি আছিল ইমান পাৰ্চেন্টে কলে অসমীয়া থাকিব আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমত অসমীয়া ভাষা থাকিব এটো আৰু কোনবাই পাৰ্চেন্টেজৰ লগত ভাষাটো থাকা নাথাকা এইবিলাক পুৰণা কিছুমানে উলাই দিছিলে যে লোকপিয়লত ইমান পাৰ্চেন্টেজ হলেহে অসমীয়া থাকিব নহলে নাথাকিব এনেকুৱাটো মই কোনো আইন শুনা নাই Assamese is the official language আৰু আমাৰ official language actত কতো লিখা নাই যে ইমান পাৰ্চেন্টেজ হলেহে অসমীয়া থাকিব নহলে অসমীয়া নাথাকে কালি যদি মই ধৰি ললো যে 20% মানুহে কয় অসমীয়া তথাপিতো অসমত অসমীয়া থাকিব কোনবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি তেনেকেতো নহয় বৰাকত বঙালী বিটিসি এৰিয়াত বড়ো অসমত অসমীয়া লগত জনজাতীয় ভাষা কাৰ্বি মিচিং ৰাভা সববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব ইয়াত আৰু কোনোবাইটো কোৰ পৰা এইটো হিচাপ আহিলে মই নাজানো কিবা সেন্সাছত এনেকে ক'ব লাগিব তেনেকে ক'ব লাগিব নকলে বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব কোনবাই যদি ভাবে এটো হল এটা পুৰণা যে 50% ৰ ওপৰ হ'ব লাগে এনুকা কবাত আইনত লিখা আছে নেকি মইতো কোনো আইনত দেখা নাই এইবিলাক হল পুৰণা এইবিলাক হল তুষ্টিকৰণৰ একোটা ৰাস্তা মই ভাল পাম যে অসমীয়া ভাষাটো লিখকো ঘৰতো কক ঘৰত অসমীয়া নকৈ এনে লিখি দিলে কি লাভ হ'ব অসমীয়া ভাষাটো এটোতো ফ্ৰড হৈ গল না এটো ভুল হৈ গল যদি বোলে নহয় আমি ঘৰতো অসমীয়া কওঁ কথা বাৰ্তাটো অসমীয়া কওঁ তেতিয়াহে অসমীয়া ক'ব লাগে নহলে কি অসমীয়া ক'ব লাগে কাৰণ এইটো এটা নতুন এটা সিস্টেম আৰম্ভ হৈছে আমাক দুৰ্বল বুলি ভাবি এইটো এটাও ব্ল্যাকমেইলিংৰ ৰাস্তা লোৱা হয় আমি ইমান দুৰ্বল নহয় আমাৰ লগত গোটেই জনজাতীয় মানুহ আছে টি গাৰ্ডেনৰ মানুহ আছে সকলোৱে লিখিব যোনে অসমক ভাল পায় অসমৰ মাটিত আছে নহয় জানো হেতু আৰু লিখি পেলাই যে আমি অসমীয়া কলো গটিকে কালিৰ পৰা আমাক বাংলাদেশী নকব হেতু কেনেকে হ'ব পাৰে এটা পুৰণা সিস্টেম আছিল এবিলাকত মই বিশ্বাস নকৰো খালি মই এটো জানো যে চন্দ্ৰ সূৰ্য থাকালৈকে অসমত অসমীয়া ভাষা থাকিব ৰাভা মিচিং কাৰ্বি ডিমাসা থাকিব বৰাকত বঙালী ভাষা থাকিব ইমানে হিন্দী ভাষা ইংলিশ চলিব ইংলিশ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে হিন্দী ৰাষ্ট্ৰভাষা দিল্লী বিহাৰত গলে পশ্চিম বংগত গলে আমি হিন্দীত কথা ক'ব লাগিব হিন্দীও শিকিব চলি থাকিব আৰু তো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলি লোৱাৰ মইতো সৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে লিখিলে হল আমিতো মইতো তাৰ কাৰণে ধন্যবাদ নিদু নেকি